নমস্কাৰ বন্ধুসকল, আপোনালোকক আটাইকে আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি মই মোৰ ষ্টুডিঅ'ত আছো আৰু আপোনালোকক কিছু তথ্য ইয়াৰ পৰা দেখুৱাম। তাৰ আগতে এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকৰ বাবে মই প্লে কৰিম আৰু ভিডিঅ' ক্লিপটোতনো কি আছে আপোনালোকে নিশ্চয় জানিব পাৰিব। এতিয়া প্ৰশ্ন হয় ভিডিঅ' ক্লিপটোত কি আছে, তাৰ পিছত কি কম মই বাৰু, শুনি লওক ভিডিঅ' ক্লিপটি কি। এগুলো হলো ফেক স্ট্রাইক। ফেক স্ট্রাইক মারলে যে চ্যানেল ব্যান্ড হয়ে যাবে, বিষয়টা এরকমের না। ফেক স্ট্রাইক ওঠানোর মতো ক্ষমতা রাকিবের আছে। এরা তার মানে হিরো আবার যায় সোশ্যাল মিডিয়ায় যে আমি ইউটিউব কিং, আমি একবারে বাল ছিড়ে, আমি তার মানে চাইলে তার মানে ইউটিউব চ্যানেল মাইসের তার ডিলিট করে দিয়ে আরে ভাই তুই যদি এতই মানে তোর হাতে ক্ষমতা নাই কে। এগুলো তার মানে 2-3 মাস ধরে ট্রাই করে ফেক স্ট্রাইক মারার জন্য হঠাৎ একটা স্ট্রাইক লাগছে, নো প্রবলেম, ওইটা আমি উঠাই নেবো। আরেকটা কথা গাইস, সোশ্যাল মিডিয়ায় যদি কেউ নেগেটিভ কর্মকাণ্ড বা গালি গালাস মানুষের ইউটিউব চ্যানেল ব্যান করে দিব কিবা করে দিব এইসব ধরনের মন্তব্য যদি করতেছে তাকে এগেইনস্টে আপনারা কথা পারবেন, ভিডিও বানাবেন, সমস্যা নাই, বুঝছেন। তো আপনারা হয়তো ডরে ভয়ে মুস্তাফিজুর নামে কেউ ভিডিও বানাবেন না যে রাকিবের চ্যানেলে স্ট্রাইক দিছিল আঙ্গো চ্যানেলও দিয়ে দিব, বিষয়টা এরকম না। হ্যাঁ, স্ট্রাইক উঠানো যায়, কিচ্ছু না। আর মুস্তাফিজুর আমি একটা কথাই কই ভাই, তুমি যে গেমটা আমার লগে খেলাইলা এটা কিন্তু ঠিক না। হ্যাঁ, ঠিক হয় নাই তোমার। আমি অহনকই তো হনকই তুমি তার মানে এই কামটা ঠিক করলা না, বুঝছো। তুমি আমার ভিডিও গুলো ডিলিট করাইলে আমার চ্যানেল থেকে, তারপর তুমি স্ট্রাইকটা উঠাই। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে শুনিলে ভিডিঅ' ক্লিপটো আছিলে সেইজনৰে যাৰ লগত মোৰ বিগত কিছুদিনৰ পৰা কন্ট্ৰভাৰ্চি চলি আছে আৰু তাৰ সৈতে বাৰু যিটো মোৰ কন্ট্ৰভাৰ্চি তাৰ হয়তো এতিয়া শেষ মোৰ পাইছে, অৰ্থাৎ সেইটো হয়তো শেষ হ'ব গৈ আছে। কিন্তু কেনেকৈ শেষ হ'ব? মই কি তেওঁৰ ষ্ট্ৰাইক উঠাইছো? আচলতে মই তাক ক্ষমা কৰিছো নে নাই? চাওক এটা কথা, সি মোক ইমান গালি পাৰিছে, তেওঁ মোক ইমান গালি পাৰিছে, মই মাইণ্ড কৰা নাই। এটা কথাতে মাইণ্ড কৰিছো, সি মোক কৈছিলে যে মোৰ ভিডিঅ' সৰু সৰু ল'ৰা ছোৱালীয়ে দেখে, মোৰ ভিডিঅ'ত দেখে সৰু ল'ৰা ছোৱালীয়ে, আৰু তেওঁৰ নেকি কণ্টেণ্টৰ বহুত জোৰ আছে তেওঁ। আৰু আমাৰ দৰে ইউটিউবৰ ওপৰত তেওঁৰ ওচৰত বোলে একো নহয়, আমি ইউটিউবৰ বোলে একোডালে নাজানো, কেৱল মাত্ৰ আমি বোলে মানে ফকটতে মানে ভুলতে বোলে আমাৰ মানুহে ভিডিঅ' চায়, এনেকুৱা কিছুমান কথা আছিল। আৰু কৈছিলে এই ভিডিঅ' ক্লিপটো যে আপোনালোকে শুনিলে, ভিডিঅ' ক্লিপটোত তেওঁ কি কৈছে ভিডিঅ' ক্লিপটিত যে এই মুস্তাফিজুৰ ইউটিউবৰ একো নাজানে, 2-3 মাহৰ পৰা ফেক ষ্ট্ৰাইক ট্ৰাই কৰতে হঠাৎ এটা ষ্ট্ৰাইক লাগি গৈছে। এতিয়া মুস্তাফিজুৰক মই চেলেঞ্জ কৰো, যদি তেওঁৰ দম আছে মোৰ চেনেলত আৰু ষ্ট্ৰাইক দিয়ক। আৰু এনেকুৱা ফেক যদি ষ্ট্ৰাইক কোনোবাই চেনেলত দিয়ে তে চেনেল ডিলাইট নহয়। আৰু এই ৰাকিব বোলে বহুত জানে, মানে তেওঁৰ কথাই তেওঁ কৈছে যে এই ৰাকিবে বহুত জানে, ফেক ষ্ট্ৰাইক লগালগ উঠাই দিব। আচলতে মুস্তাফিজুৰে উঠাব খুজিছে, মোক কৈ দিয়ক, যদি মুস্তাফিজুৰে ষ্ট্ৰাইক নুঠায় তেনেহ'লে তেওঁ ষ্ট্ৰাইক উঠাই ল'ব। আৰু এটা কথা কৈছে যে তেওঁ নেকি বহু ইউটিউবৰ বিষয়ে জানে, এনেকুৱা ফেক চেনেল ষ্ট্ৰাইকত চেনেল ডিলাইট নহয়। আৰু তেওঁ কৈছে ফেক ষ্ট্ৰাইক দিছে মুস্তাফিজুৰে, সেইটো তেওঁ উঠাই ল'ব পাৰিব। তো তেওঁৰ বোলে বহুত দম আছে। এতিয়া প্ৰশ্নটো হ'ল কি, তেওঁ কৈছে এটা ষ্ট্ৰাইক আহিছে তেওঁ উঠাই ল'ব, আৰু যদি দম আছে ষ্ট্ৰাইক দিয়া, ফেক ষ্ট্ৰাইক মই ষ্ট্ৰাইক দিব নাজানো, মোৰ কোনো চিএম আছে ডেছবৰ্ড নাই, আজি সঁচা কথা কৈছো, মোৰ কোনো চিএম আছে ডেছবৰ্ড নাই, মানে ৰাকিবৰ মতে, ঠিক আছে। আৰু তেওঁ সেইকাৰণে মানে ভুলতে মই 2 মাহৰ পৰা ষ্ট্ৰাইক ট্ৰাই কৰো, এটা ষ্ট্ৰাইক তেওঁৰ চেনেলত ভুলতে লাগি গৈছে। এতিয়া প্ৰশ্নটো হয় কি, আচলতে কি মই ষ্ট্ৰাইক বাৰু ফেক ষ্ট্ৰাইক মাৰিছো তাক? নহয় বন্ধুসকল, মই সঁচা ষ্ট্ৰাইক মাৰিছো, কাৰণ তেওঁ মোক গালি গালাজ দিছে, মোৰ হৃদয়ত লাগিছে, মোৰ ফেমিলিৰ সৈতে দিছে, মোৰ মাইণ্ডত লাগিছে কথাখিনি। আৰু এনেকুৱা ইউটিউবাৰ ক'ব লাগিব, এনেকুৱা ইউটিউবাৰক ইউটিউবত কোনো ধৰণৰ ঠাই নাই, ঠিক আছে বন্ধুসকল, এনেকুৱা ইউটিউবত কোনো ধৰণৰ ঠাই নাই। আৰু তেওঁ যেতিয়া মোক চেলেঞ্জ কৰিছে সিদিনাখন যে মুস্তাফিজুৰ দম আছে আৰু ষ্ট্ৰাইক মাৰি দেখা, এটা ষ্ট্ৰাইক ভুলতে লাগাইছা আৰু নোৱাৰা, আৰু তেওঁ কৈছে এনেকুৱা ষ্ট্ৰাইক মই উঠাই ল'ম। এতিয়া কেমেৰা এইফালে ল'ব লাগে, লাইটটো অকমান চাইড, য়েছ। এইটো কি লেখা আছে যদি আপোনালোকে যদি ইয়াতে দেখিব পাৰিছে, মই জুম কৰিছো অকমান, অলপমান জুম কৰিছো, ঠিক আছে। মই এইফালে টানি দিছো, এইফালে, ঠিক আছে। হা, এইটো চাওক, ইয়ৰ 3 কপিৰাইট ষ্ট্ৰাইকছ, ইয়ৰ একাউণ্ট উইল বি টাৰ্মিনেট অন 27 ডিচেম্বৰ। চাইছা, এইটো ওপৰত যদি এনেকৈ মই টানো তেনেহ'লে আপোনালোকে নিশ্চয় দেখা পাব। চাওক, এইটো ৰাকিবৰ চেনেল, ইয়াতে ষ্ট্ৰাইক খাইছে 3 of 3, ঠিক আছে। 3টা ষ্ট্ৰাইক আমি দিছো, আৰু এতিয়া তাৰ অলৰেডি নটিফিকেশ্যন ইয়াতে শ্ব' হৈ গৈছে, 27 ডিচেম্বৰত তেওঁৰ চেনেল ডিলিট হ'ব। আৰু এটা যদি আপোনালোকে দেখিব, আৰু এটা স্ক্ৰীনশ্বট আমাৰ হাতত আছে, মই নিশ্চয় প্লে কৰাম আপোনালোকৰ কাৰণে। এইটো ষ্ট্ৰাইক, এইটো চাওক, তেওঁৰ চেনেলত ছাবস্ক্ৰাইবাৰ হৈছিলে 49,000, আৰু তেওঁৰ ইয়াতে কিছু ডলাৰো আছিলে, ঠিক আছে। তেওঁৰ ইয়াতে কিছু ডলাৰো আছিলে, যদি ইণ্ডিয়ান মানিত কনভাৰ্ট কৰে 16-17 হাজাৰ টকা এইটো হ'ব বাৰু ইণ্ডিয়ান মানি হিচাপে। আৰু লগতে তেওঁৰ এইটো বেংক একাউণ্ট শ্ব' হৈছিলে, একো নাই বাৰু, যিহওক এইফালে যদি চাই আপোনালোকে, ইয়াতে চাওক, ইয়াতে কি আহিছে 3 ষ্ট্ৰাইক। যদি আৰু জুম হয় কেমেৰা, য়েছ, 3 ষ্ট্ৰাইক, এইটো ৰাকিবৰ চেনেলৰ নাম আপোনালোকে চাই তেনেহ'লে যদি মই দেখুৱাম বাৰু,
এই চেনেলৰ নামটো ইয়াতে এনেকৈ শ্ব' কৰা নাই, তথাপি মই ছাবস্ক্ৰাইবাৰটো শ্ব' কৰাইছো। এইটো যদি চাই আপোনালোকে চাই এইটো, আৰু ইয়াতে নটিফিকেশ্যন আছে ইয়াৰ ভিডিঅ' ৰিমুভ ফ্ৰম ইউটিউব, ঠিক আছে। চ' এনেকুৱা কথা তেওঁৰ চেনেলটো অলৰেডি এতিয়া ডিলাইট হ'বৰ পথত। আৰু এবাৰ দেখুৱাইছো, এইটো চাওক 3 strikes your account will be terminate on 27 December। এতিয়া কথাটো হ'ল কি, আৰু তেওঁৰ চেনেলত বাৰু এইখিনি সময় 7 দিনৰ যি টাইম আছে চেনেল ডিলাইট হোৱালৈকে, তেওঁ এই মুহূৰ্তলৈকে কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব নোৱাৰিব। এতিয়া লাইট লাগে মোক। এতিয়া বন্ধুসকল, তেওঁ যে মোক চেলেঞ্জ কৰিছিলে যে মোৰ চেনেলত ষ্ট্ৰাইক আৰু দিয়া দম আছে নেকি, আচলতে তেওঁ মোক চেলেঞ্জ কৰি ভুল কাম কৰিছে। কথাটো হ'ল কি, মই মোৰ ক্ষমতা দেখাব খোজা নাছিলো তেওঁক, মই কেৱল ৱাৰ্ণিংহে দিছিলো এটা ষ্ট্ৰাইক দি পেলাই। তেওঁ কৈছিলে মই ভুলতে ট্ৰাই কৰোতে হঠাৎ তেওঁৰ চেনেলত এটা ষ্ট্ৰাইক গুচি গৈছে, আৰু মই ছচিয়েল মিডিয়াত হিৰো হ'ব খুজিছো। ঠিক আছে, মই কোনো হিৰো হ'ব খোজা নাই, যিটো দম আছে, যিটো কৰিব পাৰো সেইটো কৈছো। আৰু এইটো CMS ডেছবৰ্ডৰ পৰা মাৰা ষ্ট্ৰাইক। তুমি যদি কাউণ্টাৰ নটিফিকেশ্যন কৰা, তোমাৰ গোটেই খানদান মিলি যদি কাউণ্টাৰ নটিফিকেশ্যন কৰে, কেতিয়াও তোমাৰ কাউণ্টাৰ নটিফিকেশ্যন ইউটিউবে একচেপ্ট নকৰে, ৰিজেক্ট হৈ যাব, ঠিক আছে। আৰু তুমি দুবাৰ কাউণ্টাৰ নটিফিকেশ্যন অলৰেডি মাৰিছা, আৰু এবাৰ মাৰিলে তোমাৰ চেনেল এনেও টাৰ্মিনেট হ'ব। আৰু 2 নম্বৰ কথাটো কি ৰাখিব, তোমাৰ চেনেল 27 তাৰিখে যিটো দেখুৱালা, আৰু এবাৰ ঘূৰাই দিয়া, যদি দেখুৱালা 27 তাৰিখে যদি তুমি দেখি আছে ইয়াতে, তে তোমাৰ চেনেল 27 তাৰিখে ইউটিউবৰ পৰা চুৱাহা হৈ যাব। অৰ্থাৎ তোমাৰ ইউটিউবৰ পৰা চেনেল 27 তাৰিখে চুৱাহা হৈ যাব, মানে গায়ব হৈ যাব, ঠিক আছে। এতিয়া তুমি ইউটিউবত কাম কৰিবা। আৰু এটা কথা, ইণ্টাৰেষ্টিং কথা, তোমাৰ যিটো নতুন চেনেল, তুমি যে ভাবিছিলা নতুন চেনেল বনাম বাবা, তাতে 2টা ষ্ট্ৰাইক মাৰি থৈছো। আৰু যদি তুমি নতুন চেনেলত যিকোনো মোৰ ভিডিঅ' থাকিব নালাগে, যিকোনো ভিডিঅ' আৰু নতুন চেনেলত তোমাক চেলেঞ্জ কৰিছো, তোমাৰ ভিডিঅ' মই টেগ ডাউন কৰাম, ঠিক আছে। মুঠৰ ওপৰত তোমাৰ ইউটিউবত এন্ট্ৰি নাই, 100টা চেনেল বনাবা, 100টা চেনেল তোমাৰ ডিলিট কৰিম, অপেনলি কৈছো। বিকজ তুমি মোৰ ভিডিঅ'ক লৈ খেলিছা, তুমি মোৰ খানদানক লৈ খেলিছা, তুমি মোৰ দেউতাকৰ দম ধৰিছিলা যে মই তোমাৰ ষ্ট্ৰাইক মাৰিব নোৱাৰিম। এতিয়া তুমি কি কৈছিলা ৰাখি ভিডিঅ'টিত যে তোমাৰ দম আছে, তুমি ষ্ট্ৰাইক উঠাই ল'বা। এতিয়া তোমাৰ খানদানত দম ধৰিছো, তোমাৰ খানদান, তোমাৰ দেউতাৰ দম ধৰিছিলা, মই তোমাৰ খানদানত দম ধৰিছিলো। যদি ৰাখি ভাই পাৰা, তেনেহ'লে তুমি তোমাৰ ষ্ট্ৰাইক উঠাই দেখুওৱা, তেতিয়া মই মানিম, মই তোমাৰ ওচৰত সৰু হম, মই তোমাক গুৰু মানিম ইউটিউবত, ঠিক আছে। মইতো ইউটিউবৰ বিষয়ে একো নাজানো, মইতো সেইবিলাক ইউটিউবাৰ কিবা বা চিৰা ইউটিউবাৰ, মইতো একো নাজানো, ঠিক আছে। তুমি বহুত জানা ভাই, সেইকাৰণে এইবিলাক 27 তাৰিখে তোমাৰ চেনেল ডিলাইট হ'ব। ইমান দম নিদিবা, ঠিক আছে, বাপৰ বাপ থাকি ইমান দম নিদিবা। এতিয়া তোমাৰ বাপ যে মই, হয়তো তুমি গম পাই গৈছা, ইউটিউবৰ ক্ষেত্ৰত যে তোমাৰ মই বাপ, সেইটো তুমি গম পাই গৈছা, ঠিক আছে। ননচেন্স। নেক্সট টাইম যদি ৰছ কৰা কৈ থাক, তোৰ যদি ফেচবুকত এটা ভিডিঅ' পাওঁ তোৰ ৰছ কৰা, তোৰ ফেচবুক পেজৰ 110% ডিলাইট কৰাই দিম। এইটো মোৰ অপেন চেলেঞ্জ ৰাখিবৰ সৈতে। ৰাখি কি কৈছিলে, গাল ফাটা কিবা গম নাপাই এনেকুৱা ধৰণৰ কিবা ৰছ কৰিবি, ৰছ কৰ ভাই, ৰছ কৰ। এই কথা, এইটো চেনেলটো তোৰ ডিলাইট, মই ষ্ট্ৰাইক খুলি নিদিওঁ, মই তোমাক কৈছো ষ্ট্ৰাইক খুলি দিম, 100বাৰ কৈছো, ৰাইজৰ আগত কৈছো, মই কৈছো অলপ টাইম লাগিব, কিন্তু তুমি ধৈৰ্য ধৰা নাই, মোক গালি গালাজ দিছা, মই বোলে মোৰ ক্ষমতাৰ তুমি মানে অপমান কৰিছা। কি কৈছা, মই বোলে ভুলতে ষ্ট্ৰাইক মাৰো। চ' ননচেন্স, এনেকুৱা নহয়, সঁচা ষ্ট্ৰাইক মাৰিছো। আৰু ইউটিউবত তোমাৰ 100% কোনো দিনত জাগা নাই ইউটিউবৰ ষ্ট্ৰাইক। তুমি যদি মোৰ আহি ভৰিটো ধৰা, তোমাৰ ষ্ট্ৰাইক কৰি নুঠাও, ঠিক আছে। আৰু এটা কথা, তুমি যদি ইয়াৰ পৰা ফোন কৰা আমাৰ ৰাবেল মিউজিক প্ৰডাকশ্যনত, ৰাবেল মিউজিকৰ পৰা এটাই কথা কব, ষ্ট্ৰাইক মুস্তাফিজুৰে দিছে, মুস্তাফিজুৰে উঠাব। তো কোনো ধৰণৰ ৰাবেল মিউজিকৰ পৰা চাপৰ্ট এই মুহূৰ্তত নোপোৱা। আমি ৰাবেল মিউজিকৰ পৰা সকলো ইউটিউবাৰ চাপৰ্ট কৰো, কিন্তু তোমাৰ দৰে এটা ঘাটিয়া ইউটিউবাৰ যে আছে, খেচৰা কথা ইউজ কৰি যে ইউটিউবত আহে, তেওঁলোকৰ চেনেল এনেকৈ যে দেখুওৱা, এনেকৈ ডিলাইট হৈয়ে থাকিব, ঠিক আছে। আৰু চেনেল বনোৱা, আৰু এনেকৈ গালি গালাজ দিয়া, আৰু তোমাৰ চেনেল ডিলাইট হ'ব। এতিয়া ফেচবুকত যদি মই তোমাক ভিডিঅ' দেখা পাওঁ, হয়তো ফেচবুক মই কম চাৰ্চ কৰো, ফেচবুক মই কম দেখো, facebook.com মই কম চাৰ্চ কৰো, ফেচবুক কম দেখো, কাৰণ ফেচবুকত মই কিছুমান ভিডিঅ' মই নেদেখো। যদি ফেচবুকত মই তোমাৰ ভিডিঅ' দেখা পাওঁ, ৰাকিব অপেন কৈছো ভাই, অপেন কৈছো, তোৰ ফেচবুকত নাথাকে। এতিয়া কিবা অকাত আছে ন তোৰ, অলপমান টকা ইনকাম কৰি খাই আছা, 10-15 হাজাৰ টকা হয়তো ইয়াতে পাইছিলা, তাতে হয়তো 30,000 মান টকা পোৱা। তো ফেচবুকত যদি 30,000 টকাৰ পৰা যদি বঞ্চিত হ'ব নোখোজা, তে ৰছ নকৰিবি, খাবৰ মোক নহয়, কাকো ৰছ নকৰিবি, ঠিক আছে। এতিয়া তোমাৰ চেনেলটো ডিলেট, ঠিক আছে, হা, এইটো ডিলেট 110% ডিলেট হ'ব। এতিয়া এটা কথা হয়, 27 তাৰিখে চেনেল ডিলেট হ'ব, কিন্তু তাইও যদি আৰু এবাৰ কাউণ্টাৰ নটিফিকেশ্যন কৰে, আৰু 7 দিনৰ টাইম পাব, অৰ্থাৎ আৰু 7 দিন তেওঁৰ ডেটটো আগুৱাই যাব চেনেল ডিলেট হ'বলৈ। মুঠৰ ওপৰত 7 পৰা 14 দিন তেওঁৰ ভিতৰত আছে চেনেল ডিলেট হ'বলৈ। আৰু এটা কথা বন্ধুসকল, মই এনেকুৱা বহুত ৰস্তাৰ আছে, মই সকলোকে ভাল পাওঁ, সকলোকে ৰছ দেখি ভাল পাওঁ, সকলোকে সন্মান কৰো। যি এনেকুৱা কিছুমান চেনেল আছে, যেনেকা বিকাশ হাতে হৈ গ'ল, বহুত ভাল মোকে ৰছ কৰে, বাট তেওঁলোকৰ ৰছটোত এনেকুৱা নহয় যে মোক অপমান কৰে, কাৰো ব্যক্তিগতভাৱে তেওঁলোকে এটেক নকৰে, ৰাখি তুমি যেনেকে কৰিছিলা, ঠিক আছে। তেওঁ বহুত ৰস্তাৰ আছে অসমত, তেওঁলোকে ব্যক্তিগতভাৱে কোনোদিনে কাকো এটেক নকৰে, তেওঁলোকৰ ৰছ দেখি মই লাইক দিওঁ, কমেণ্ট দিওঁ, ভাল বনাইছা। কিন্তু ক'ত দৰে ৰস্তাৰক এনেকৈ ইউটিউবৰ পৰা খেদাটোৱে মোৰ এটা ভাবো এজ এ
ভাল এজন ইউটিউবাৰ মোৰ প্ৰফেচনেল কৰ্তব্য আৰু মই এইটোৱে কৰি যাম তোৰ দৰে ইউটিউবাৰ যদি ইউটিউবত আহে মই ইউটিউবৰ পৰা ধাৰত ধৰি ওলাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু ব্যৱস্থা এইটোৱে CMS ডেছবৰ্ডৰ পৰা ৰাবেল মিউজিক CMS ডেছবৰ্ডৰ পৰা অপেনলি কৈছো তোৰ চেনেলত 100 বাৰ ষ্ট্ৰাইক যাব ঠিক আছে আজিলৈ মানে ধন্যবাদ যদি কিবা ভুল কৰি থাকো যদি কিবা মই অপমান কৰি থাকো কাৰোবাক এই ভিডিঅ'ৰ মাজত সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব হাত জোৰ কৰিছো ক্ষমা কৰি দিব কিছুমান ভাষা হয়তো কিছু সময়ত বেয়া হৈ যায় তাৰ কাৰণে মই কৃতজ্ঞ আপোনালোকৰ ওচৰত সঁচাই কম বাৰু যদি কিবা ভুল কৰি থাকো আপোনালোকৰ ওচৰত ক্ষমা কৰিব আৰু যদি আপোনালোকে গালিও দিয়ে ভাবি চিন্তি গালি দিব নিশ্চয় যদি মই কিবা গালি দিয়া কাম কৰো গালি শুনা কাম কৰো নিশ্চয় আপোনালোকে গালি দিয়ক 100 বাৰ মানি লওক যদি আপোনালোকৰ কিবা অলপ ভাল লাগে যদি কিবা অলপ বুজিব পাৰিছে এনেকুৱা অভদ্ৰটোক ইউটিউবৰ পৰা মই চেনেল ডিলিট কৰালো ফাইনেলি চেনেল ডিলিট কৰালো সো এইটো মোৰ ক্ষমতা দেখুওৱা নাই কেৱল মাত্ৰ মোৰ হৃদয়ত লাগিছিলে দেউতাকক দম তুলিছিলে বহুত গালি গালাজ দিছিলে তাৰ কাৰণে মোৰ ফাইনেলি আজি চেনেলটো ডিলিট কৰিবৰ কাৰণে বাধ্য হলো সো ৰাকিব বাই বাই ফ্ৰম ইউটিউব আৰু ফেচবুকতো বনোৱা যিমান দূৰ বনোৱা ভালকে বনোৱা যদি নেক্সট টাইম ফেচবুকত দেখা পাওঁ তে তোমাৰ ফেচবুক পেজো নাথাকে এটা নাভাববি যে দম দিছো যদি ভাবা যে নেক্সট টাইম তো দম দিছিল একো নহল এইবাৰো দম দিছে একো নহব মনত আছে না এটা ষ্ট্ৰাইক খোৱাৰ পিছত তোক ৱাৰ্নিং দিছিলো তো দম দিছিলি তোৰ আজি চেনেল ডিলিট হৈ গল ঠিক আছে আৰু নেক্সট টাইম দম দিবি ফেচবুকত ডিলিট হ'ব তো দম নিদিবি ভাই দম নিদিবি গালি পাৰবো দম নিদিবি দম নুতুলিবি কাৰ ঠিক আছে তো বন্ধুসকল ক্ষমা কৰিব যদি কিয় ভুল কৰি থাকো আৰু এটা কথা ৰাবেল মিউজিকৰ সৈতে যদি কোনোবাই জড়িত হ'ব হৈছে কপিৰাইটৰ পৰা যদি বাচিব হৈছে আৰু যদি কমিউনিটি গাইডলাইনৰ পৰা বাচিব হৈছে আৰু যদি ভালকে আৰ্নিং কৰিব হৈছে ইউটিউবৰ পৰা তেনেহলে বা ফেচবুকৰ পৰা ইউটিউবৰ পৰা আপোনালোকে ৰাবেল মিউজিকত আমি এতিয়া ফৰ্ম দি আছো ৰাবেল মিউজিকৰ সৈতে আপোনালোকে জইন কৰিব পাৰে আমাৰ CMSৰ আণ্ডাৰত আপোনালোকৰ চেনেল সংযোগ কৰিব পাৰে আৰু আপোনালোকে ভালকৈ ইন ফিউচাৰ যদি ভাল ভিডিঅ' বনায় তেনেহলে আৰ্নিংও কৰিব পাৰিব এইখিনিয়ে যদি ৰাবেল মিউজিকৰ বিষয়ে কিবা জানিব লাগে নিশ্চয় আপোনালোকে rabelmusic.com বা মোৰ ভাইটি মিউজিক কোম্পানীৰ বাৰু ডেছক্ৰিপশ্যন গৈ পেলাই তাতে ইমেইল আমাক কৰিব পাৰে আমি তৎক্ষণাৎ আপোনাক ৰেছপন্স দিয়াৰ বাবে যত্ন কৰিম আৰু আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰে যে আই ৱান্ট টু জইন ইন ৰাবেল মিউজিক কোম্পানী দেন আমি আপোনাক অতি সোনকালে বাৰু ৰিপ্লাই দিয়াৰ ব্যৱস্থা কৰিম বহু কথা কলো বহু কিবা ভুল কৰিলো নিশ্চয় এজন ইউটিউবাৰৰ মই চেনেল ডিলিট কৰালো তো তাক লৈ মই ক্ষমা কৰিছো ৰাকিব বাট তুমি মোক বহুত অসন্মান কৰিছা মোৰ এই অসন্মানৰ কাৰণে মই আৰু তোমাক মাফ কৰিব নোৱাৰো আই এম সো সৰি তুমি মোক সৰু ভাইটি হিচাপে মানিছা মই তোমাক ভাইটি হিচাপে মানিছো তো ভাইটি হিচাপে এটা শাসন কৰিছো চেনেল ডিলিট কৰাই পেলাই ভাল ভিডিঅ' বনোৱা ভাল কাম কৰা চাপৰ্ট পোৱা বাট এইটো চেনেল ঘূৰাই নিদিওঁ মই আজি ফাইনেলি কলো তো বেকাৰ ফোন কৰিব নালাগে ৰাকিব তোমাৰ ষ্ট্ৰাইক মই মাৰ কসম খাই গৈছো জীৱনতো নুঠাও ধন্যবাদ